নমস্কাৰ, আশা কৰিছোঁ আপোনালোক কুশলে আছে। বৰ্তমান আছোঁ মহাবাহু লুইতৰ পাৰত আৰু এনেকৈয়ে মহাবাহু ব্ৰহ্মপুত্ৰই যেন নিতালে নিমাতে শুই আছে এনেকুৱা অনুভৱ হৈছে। মহাবাহু ব্ৰহ্মপুত্ৰ আমাৰ অসমীয়া জাতিৰ আৱেগ, আমাৰ অসমীয়া জাতিৰ আয়ুস ৰেখা। আৰু হয়তো যেতিয়ালৈকে মহাবাহু ব্ৰহ্মপুত্ৰই আমাৰ ৰাজ্যখনৰ মাজেৰে এনেকৈ চিৰবহ্নিমান হৈ থাকিব, তেতিয়ালৈকে কিন্তু আমাৰ অসমীয়া জাতিৰ অস্তিত্ব থাকিব। আৰু যেতিয়া বা কোনো কাৰণৰ কাৰণে যদি এই মহাবাহু ব্ৰহ্মপুত্ৰৰ যদি যি গতিধাৰা, সেই গতিধাৰা যদি ৰুদ্ধ হ'বলৈ প্ৰয়াস কৰিব, তেতিয়াহ'লে হয়তো আমাৰ অসমীয়া জাতিৰ ক'ৰবাত অস্তিত্বত ক'ৰবাত বাধা আহি পৰিব। আৰু এনেকৈয়ে বাৰিষা দিনৰ যি মহাবাহু ব্ৰহ্মপুত্ৰৰ পৰিৱেশ আৰু এতিয়া বৰ্তমান সময়ত খৰালি দিন, আৰু এই খৰালি দিনত এনেকৈ শুকাই পৰিছে যেন মৰুভূমিলৈ ৰূপান্তৰ হৈছে এই মহাবাহু লুইত। আৰু হয়তো সেই যে বালিৰ যিবিলাক কণা দেখিছে, বালিৰ কণাবিলাকে হয়তো ভাবিছে যে কেতিয়া বাৰিষা আহিব, কেতিয়া সিহঁতে পানীৰ লগত, পানীৰ জলৰাশিৰ লগত সিহঁতে খেলিবলৈ সক্ষম হ'ব। আৰু এই স্থান ডিব্ৰুগড় একেবাৰে চহৰৰ কিছু কাষৰ স্থান। আৰু হয়তো এনেকুৱা যি নান্দনিক পৰিৱেশ, সেই পৰিৱেশবিলাকে মানুহৰ মন পুলকিত কৰে। আৰু সদায় ব্যস্ত হৈ থকা হয়, সদায় এটা কংক্ৰিটৰ এটা পৰিৱেশৰ মাজত থকা হয়। আৰু এনেকুৱা ধৰণৰ চিৰসেউজ এটা পৰিৱেশ পালে সদায় আমাৰ মনত মানসিক প্ৰশান্তি আহে।